ऋषि योग शिव सनातन धोरोमनि 100 बोसोर हाबनायनि दलंजरा मन्दिराव अखिया तिथि ब्रत फालिदों। कक्राझार जिल्ला पर्बतजरा महकुमानि काजिगावनि सिङाव थानाय दलंजरा ऋषि योग शिव सनातन धोरोमनि मन्दिराव इंराजि मे दाननि 9 आरो 10 खालाराव साननैनि हाबाफारिजों गाजा गोमजायै खुंफुंनायखौ नुनो मोननाय जादों। दिनै मे दाननि 10 खालार धोरोम मेलनि जोबथि सानाव हाबाफारि बायदियै फुंबिलि समाव यज्ञ होनाय आरो धोरोमनि फिरफिला बिरहोनाय आरो 1 बाजियाव गेवलां मेल जथुमनायखौ नुनो मोननाय जादों। आरो बे मेलखौ दैदेनो प्रदीप सोनबुरी ऋषि योग शिव सनातन धोरोम आफादा। लोगोसे गेवलां मेलखौ बेखेवना होयो धोरोमगुरु प्रदीप खारा आरो गोबां धोरोमगुरुफोरजों लोगोसे गोबां रायजो राजाफोरा धोरोमनि सोमोन्दै सावरायनाय मेलाव बाहागो लाफैनानै मेलखौ गोग्गोमै जाफुंसार होफैनाय एबा खोनासंफैनायखौ नुनो मोननाय जादों। আজি 100 বছর সম্পূর্ণ হয়েছে ঋষি योग শিব সনাতন ধর্মর কেন্দ্রীয় মন্দির দলংজরা স্থাপিত সনৰ পৰা আৰু অক্ষয় তৃতীয়া ব্ৰত পালন কৰা। আজি তেনেকুৱা আমাৰ ৰিচিভ কৰা হোৱা নাই মানুহখিনি, আমি হিচাপ দিব নোৱাৰো, তথাপি হাজাৰ হাজাৰ ভক্ত আহিছে বুলি আপোনালোকে নিশ্চয় কেমেৰাত দেখিবলৈ পাই আছে। যথেষ্ট আমাৰ মেঘালয়, আমাৰ বেংগল, আমাৰ অসমৰ পৰা বিভিন্ন ঠাইৰ পৰা আমাৰ মানুহ ভক্তখিনি আহিছে। হয়, আমি ঋষি योग শিৱ সনাতন ধৰ্মৰ পৰা আমি এইটোৱে ক'ব খুজি আছো যে ঋষি योग শিৱ সনাতন ধৰ্ম যদিও নামটো আমাৰ পৃথক, ঋষি योग শিৱ সনাতন ধৰ্ম বুলি কওঁতে হয়তো অন্য ধৰ্মৰ মানুহ, অন্য সম্প্ৰদায়ৰ মানুহখিনি ভাবিব পাৰে এইটো ৰাভাৰ হয় নেকি, কিন্তু এইটো ৰাভাৰ বুলি ক'লে ভুল হ'ব, কাৰণ ধৰ্ম এটা কোনো ৰাভা, কোনো বড়ো, কোনো ৰাজবংশী, কোনো জাতিৰ মাজত ভেদাভেদ নাথাকে। ধৰ্ম সবৰ কাৰণে প্ৰিয়, ধৰ্ম সবৰ কাৰণে নিজৰ ধৰ্ম। আমি ঋষি योग শিৱ সনাতন অৰ্থাৎ আমি শিৱ উপাসক। আমি সবকে আমি অনুৰোধ জনাম যে ঋষি योग শিৱ সনাতন ধৰ্ম তথা শিৱক সবাই যেনে মানি চলে, শিৱক যেনে সবাই উপাসনা কৰে, সবাই যেনে পূজা কৰে। আমাৰ পৃথিৱীৰ প্ৰথম গুৰু হিচাপে পৰিচিত হৈছে, সবকে তেওঁক পুজিবলৈ আমি অনুৰোধ জনাম। লোকেশন হল যদি মেঘালয়ৰ পৰা আহে তেনেহলে আপোনাৰ গোৱালপাৰা হৈ বঙাইগাঁও, ধুবুৰী হৈ আপোনাৰ চুপ্ৰিঘাট হৈ দেৱীতলা, কাজিগাঁও ফালে আহিব লাগিব। আৰু যদি বেংগলৰ পৰা আহে তেনেহলে গছেগাঁও হৈ টিপকাই ফালে আহি দলংজৰা চমুকৈ পাব। আৰু যদি অসমৰ বৰপেটা এইফালৰ পৰা আহে তেনেহলে চিধা ধুবুৰীত গাড়ী আহিলে আমাৰ চুপ্ৰিঘাটত নামিলে কাজিগাঁও ফালে গাড়ী পাব। ইয়াত আহিলে আমাৰ ঋষি योग শিৱ সনাতন ধৰ্মৰ কেন্দ্ৰীয় মন্দিৰখন পাব। হয়, দুদিনীয়া কাৰ্যসূচী, আজি অন্তিম কাৰ্যসূচী। আজি 10 তাৰিখ আমাৰ দুদিনীয়া কাৰ্যসূচী আজি অন্তিম দিন। আৰু আজি ৰাতিপুৱাৰ পৰা প্ৰায় এতিয়ালৈকে 3ৰ পৰা 4.5 হাজাৰ মানুহ আছে, গোট খাই আছে, ভক্ত সংগম হৈছে। আৰু ইয়াতে কেৱল কোচ ৰাভাসকলৰ নহয়, বড়ো জনগোষ্ঠী আমাৰ ভক্ত আছে, সান্তালী জনগোষ্ঠী আমাৰ ভক্ত আছে, বেংগলী তেনেকা আমাৰ ভক্ত আছে। গতিকে সকলো ইয়াত কেৱল কোকৰাঝাৰে নহয়, আসামে নহয়, বেংগলৰ ভক্ত আহিছে। আৰু ইয়াত সংগম হৈ আমি 3.5 পৰা 4 হাজাৰ ভক্ত আমি সংগম হৈছোঁ। আমি ৰাইজক এইখিনি মেছেজ দিব বিচাৰো যে কোচ ৰাভাসকলৰ যে পৰম্পৰা স্বধৰ্ম, এই স্বধৰ্মখিনি মানে নিজৰ জাতিৰ মাজত স্থাপন হ'ব লাগে, আমি এইখিনি মেছেজ দিব বিচাৰো। আৰু সকলোৱে নিজস্ব স্বধৰ্ম বুলি ঋষি योग শিৱ সনাতন ধৰ্মক কোচ ৰাভাসকলৰ নিজস্ব স্বধৰ্ম বুলি যাতে স্বীকাৰ কৰে, এইখিনি আমি মেছেজ আমি ইয়াতে 2খন কিতাপ মুকলি কৰিলো। এটা হৈছে ঋষিনী চেতৰ বুলি এটা ছবিনৰ আমি এটা মুকলি কৰিলো, আৰু এটা হৈছে ঋষি योग শিৱ সনাতন ধৰ্ম যজমানী চাই বুলি এটা ধৰ্মীয় গীত বুক কিতাপ আমি মুকলি কৰিলো। যজমান গীতখন আমি
এক্স বিআৰকেৰ কেডিচি বিআৰকেৰ প্ৰেচিডেণ্ট সমকেশ্বৰ ৰাভা তেওঁৰ দ্বাৰা আমি গীতখন আমি মুকলি কৰিলোঁ আৰু আমাৰ ছবিনৰ খন কি বিশ্বজিৎ ৰয় দাদা তেওঁৰ দ্বাৰা আমি মুকলি কৰিলোঁ।